ছাত্ৰ-ছাত্ৰীসকল আজি আমি ব্যাকৰণৰ এটি বিষয় সন্ধিৰ বিষয়ে জানিম সন্ধিনো কি প্ৰথমতে জানো আহাচোন উচৰা উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে দুটা উচৰা উচৰিকৈ বৰ্ণ আছে শব্দ আছে যে দেৱ যোগ অসুৰ দুটা শব্দ আছে তাৰে প্ৰথমটো কি হৈছে দেৱ প্ৰথমটোৰ শেষ বৰ্ণ অ দেৱ অ আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণ দ্বিতীয় শব্দটোৰ অসুৰ তাৰে প্ৰথম বৰ্ণ হ'ল অ এই দুয়োটা প্ৰথমটোৰ শেষ দ্বিতীয়টোৰ প্ৰথম এই দুয়োটা বৰ্ণৰ মিলনকে সন্ধি বোলে দুয়োটা বৰ্ণৰ মিলন কি হৈছে অ আৰু অ মিলি ইয়াতে দেবাসুৰ আ হৈছে যে আ হল এইটোৱে হল মিলনৰ ফলত হোৱা নতুন বৰ্ণ আৰু শব্দটো কি হল এটা দেৱযোগ অসুৰ মিলি দেবাসুৰ তাৰপিছত উচৰা উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে আমি পালো দুটা বৰ্ণৰ মিলন যে প্ৰথম শব্দটোৰ শেষৰ আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণৰ মিলনৰ ফলত যি হয় সেইটোৱে সন্ধি সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ আটাইতকৈ বেছি সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ সন্ধি সংস্কৃত সাহিত্যৰ অবিচ্ছেদ্য অংগ সেইবাবে ইয়াক সংস্কৃত সাহিত্যৰ অলংকাৰ বুলি ক'লেও বঢ়াই কোৱা নহয় মানে বহুত বেছি সন্ধিৰ ব্যৱহাৰ হয় সংস্কৃত সাহিত্যত সন্ধিয়ে ধ্বনিৰ উচ্চাৰণ দ্ৰুত কৰে ভাষাৰ লালিত্য বঢ়ায় আৰু উচ্চাৰণ মধুৰ কৰি ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে যে সন্ধিয়ে সৌন্দৰ্য বৃদ্ধি কৰে ভাষাৰ লালিত্য বৃদ্ধি কৰে এতিয়া সন্ধি তিনিবিধ সন্ধি কেই প্ৰকাৰ পালো আমি তিনি প্ৰকাৰ স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি তিনি প্ৰকাৰ পালো স্বৰ সন্ধি ব্যঞ্জন সন্ধি বিসৰ্গ সন্ধি এতিয়া এক নম্বৰ স্বৰ সন্ধি আজি আমি এই ভিডিঅ'টোত স্বৰ সন্ধিৰ বিষয়ে আলোচনা কৰিম এতিয়া স্বৰ সন্ধি কাক বোলে স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণৰ যি সন্ধি হয় তাক স্বৰ সন্ধি বোলে স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণ আমি কি অ আ অ ফলাখন সেয়া স্বৰ বৰ্ণ এতিয়া সেই স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলনক স্বৰ সন্ধি বোলে ইয়াতে আমি পালো দেৱ অ আছিলে আৰু অসুৰ অ আছিলে দুয়োটা স্বৰ বৰ্ণ আৰু স্বৰ বৰ্ণ মিলি আ হ'ল দেৱাসুৰ ইয়াতে যিমান কেইটা উদাহৰণ দিছে সকলো অ যোগ অ মিলি আ হোৱা মানে প্ৰথমটোৰ শেষ বৰ্ণটো অ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণ অ আৰু দুয়োটা মিলি আ হৈছে ফল যোগ অফল ফলাফল নৰক যোগ অসুৰ নৰকাসুৰ লাভ যোগ অলাভ লাভালাভ অজ যোগ অসুৰ অজাসুৰ পুষ্প যোগ অঞ্জলি পুষ্পাঞ্জলি অ মিলি আ হৈছে তাৰপিছত আকৌ আন এটা চোৱা অ যোগ আ সমান আ ইয়াতে প্ৰথম শব্দৰ শেষৰ বৰ্ণটো অ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণটো আ আৰু এই অ আৰু আ মিলি আ হৈছে যেনে চোৱা পৰম যোগ আনন্দ পৰমানন্দ এই আ হৈছে পৰমা আ হৈছে মেঘ যোগ আলয় মেঘালয় মেঘ ঘত অ আছিলে আৰু আলয় আ এই অ আৰু আ মিলি আ হৈছে মেঘা ঘা মেঘালয় হত যোগ আহত হতাহত পিঞ্জৰ যোগ আবদ্ধ পিঞ্জৰাবদ্ধ পালা অ যোগ আ মিলি আ তাৰপিছত চোৱা আ যোগ আ সমান আ ইয়াতে প্ৰথমটোৰ শেষৰ বৰ্ণ আ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণ আ আৰু এই আ মিলি আ হৈছে মহাযোগ আশয় মহাশয় কাৰা যোগ আগাৰ কাৰাগাৰ বিদ্যা যোগ আলয় বিদ্যালয় গৱেষণা যোগ আগাৰ গৱেষণাগাৰ সুধা যোগ আকৰ সুধাকৰ মন্ত্ৰণা যোগ আলয় মন্ত্ৰণালয় আমি পালো আ আৰু আ মিলি আ হৈছে এতিয়া চোৱা আ যোগ অ মিলি আ হয় মানে প্ৰথমটোৰ শেষৰ বৰ্ণ আ আছে আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণ অ আছে আৰু এই আ আৰু অ মিলি আ হৈছে কথা যোগ অমৃত কথামৃত আশা যোগ অতীত আশাতীত যাত্ৰা যোগ অভিনয় যাত্ৰাভিনয় আশা যোগ অনুৰূপ আশানুৰূপ তাৰপিছত চোৱা হৰ্ষই যোগ হৰ্ষই মিলি দীৰ্ঘই হৈছে মুনি যোগ ইন্দ্ৰ মুনীন্দ্ৰ অভিযোগ ইষ্ট অভিষ্ট অতি যোগ ইব অতীত মানে ইয়াতে হৰ্ষই আছিলে অতি হৰ্ষই ই আৰু ইত হৰ্ষই আৰু এই দুইটা মিলি অতীত দীৰ্ঘই হৈছে আকৌ চোৱা হৰ্ষই যোগ দীৰ্ঘই পৰিযোগ ইচ্ছা পৰীক্ষা এইটো হৰ্ষই আৰু ইয়াতে দীৰ্ঘই আৰু দুইটা মিলি পৰীক্ষা প্ৰতিযোগ ইচ্ছা প্ৰতীক্ষা আকৌ চোৱা দীৰ্ঘই যোগ দীৰ্ঘই
সমান দীৰ্ঘই সতি এয়া টি দীৰ্ঘই আছে আকৌ এইটো দীৰ্ঘই আছে আৰু দুইটা মিলি দীৰ্ঘই হৈছে সতিহ শ্ৰী যোগ ইহ শ্ৰী মহি যোগ ইহ মহি আকৌ চোৱা দীৰ্ঘই যোগ হৰ্ষই সমান দীৰ্ঘই মহি যোগ ইন্দ্ৰ মহিন্দ্ৰ সুধি যোগ ইন্দ্ৰ সুধীন্দ্ৰ মানে মহি দীৰ্ঘই আছে আৰু ইন্দ্ৰ হৰ্ষই আছে আৰু দুইটা মিলি দীৰ্ঘই হৈছে আকৌ চোৱা অ যোগ হৰ্ষই সমান এ দেৱ যোগ ইন্দ্ৰ দেৱ অ আছে ইন্দ্ৰ হৰ্ষই আছে আৰু দুইটা মিলি হৈছে এ দেৱেন্দ্ৰ নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ অ আৰু ই মিলি এ হৈছে নৰেন্দ্ৰ গজ যোগ ইন্দ্ৰ গজেন্দ্ৰ ভৱ যোগ ইন্দ্ৰ ভৱেন্দ্ৰ বুজি পাইছে তোমালোকে কেনেদৰে সন্ধি হৈছে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণ মিলি সন্ধি হৈছে আৰু সেইকাৰণে ইয়াক স্বৰ সন্ধি বুলি কোৱা হৈছে আমি আজিৰ ভিডিঅ'টিত ইমানখিনি জানিলোঁ নেক্সট ভিডিঅ'ত আমি আৰু জানিম সন্ধিৰ বিষয়ে